Hello friends, welcome to our channel Ankushmita Blog. Eto amar channel first blog hai. Emor ba hoy. Hi friends. Ami duijone lockdown ot keneke somoy kotai thaku sao hok. Hok skip nokariba de. কেইটামান ফুলৰ পুলি ৰুইছো তাকে আপোনালোকক দেখুৱাব খুজিছো এয়া কেইটামান ফুলৰ পুলি আমি নামবোৰ নাজানো আপোনালোকে জানিলে কমেন্ট বক্সত জনাব কেইটামান জানো যেনে এইটো এলোভেৰা পুলি আৰু এজোপা বেম্বুৰ টাইপ হয় দেখি ভাল লাগিল কাৰণে আনিলো ইমানেই ফুল ৰুইছো বাহিৰত আৰু ৰুইছো আপোনালোকক দেখুৱাই যাম আমাৰ ফুল কেইটা দেখুৱাৰ পাছত এতিয়া আমি আপোনালোকক আমাৰ শাকনি বাগিচাখনলৈ লৈ যাম বলক যাওঁ মানে আমি যিহেতু গাঁৱলীয়া হয় ন গতিকে এনেকুৱাই হয় আৰু সকলোবোৰ আৰু বহুত জংঘল হৈ আছে চাওক বহুত জংঘল নিয়াত বহুত জোক আছে আমি কেইটামান জলকীয়া লাগিছে এজোপা বেঙেনা গছ এজোপা জলকীয়া আপোনালোকে জানিবই এজোপা বেঙেনা সকলোৱে জানে কিন্তু লকডাউনত সময় কটোৱা এটা সৰু দৃশ্যহে দেখুৱাইছো দেই কোনেও বেয়া নাপাব এয়া দেখিছে এয়া জলকীয়া লাগিছে এয়া জলকীয়া গছ আমি সকলো শাকৰ নাম নাজানো মাহঁতে জানিব বহুত বেঙেনা আৰু জলকীয়া গছে ৰুইছো এইবোৰ কিবা কিবি আৰু লাউ হৈছে লাউ এজোপা লাউ গছ হৈছে এজোপা দেখিছে লাউ গছ চাং পাতি দিয়া নাই চাং পাতি দিব পাপাই এয়া সৰু সুৰা বহুত জংঘল হৈ গৈছে দেখিছেনে বহুত জংঘল আৰু এইবোৰ চাফা কৰা হোৱা নাই জংঘল এইজোপা এইবোৰ বহুত কিবা কিবি লাগিছে ইছ হেৰি দুপৰ টেঙা এইজোপা এইবোৰ আমি নাম নাজানো গতিকে ইগন'ৰ কৰক ইমানেই আৰু আমি লকডাউনত ইমানখিনিয়ে কৰিছোঁ বলক আমি ওলাই যাওঁ আমাৰ শাকনি বাগিচাখনৰ পৰা আমাৰ জেমৰা গতিয়া হৈছে আৰু গেটখন নিউ চব জংঘল জংঘল হৈ আছে চব জংঘল শাকনি বাগিচাখন ইমানেই আছিলে আৰু বেছি নাই যিহেতু আমি বেছি গছ পুলিৰ নামবোৰ নাজানো আৰু পাবলৈও নাই এতিয়া যিমানখিনি পাইছোঁ জলকীয়া বেঙেনা সিমানখিনিয়ে ৰুইছোঁ আৰু ইয়াত মা দেউতাইও বহুত সহায় কৰিছে আমাৰ দুজনীক যিহেতু আমি ৰোৱা প্ৰচেছটো ইমান ভালকৈ নাজানো যিহেতু এতিয়া স্কুল আৰু বাহঁতৰ কলেজ বন্ধ হৈ এনেই টাইম পাছ কৰিবলৈ এইবিলাক কৰি আছে আপোনালোকে লকডাউনত এনেকৈ শাকনি বাগিচা বনাওক ফুলৰ বাগিচা বনাওক আৰু দিনটো এনেকৈ সময় পাৰ হৈ যায়গৈ গছপুলিবোৰৰ লগত এনেকৈ আমাৰো দিন পাৰ হৈছে আশা কৰোঁ আপোনালোকৰো দিন পাৰ হ'ব আজিৰ দিনটোত আমি কি কৰোঁ আপোনালোক চব দেখুৱাম আজি গোটেই দিনটো আমি কি কৰিছোঁ কেনেকৈ লকডাউনত আছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম গতিকে চাই থাকক এতিয়া আৰু এজোপা সৰু আমাৰ মৰম লগা দুইজনীৰে পুলি আৰু মই খাই ভাল পোৱা দেখুৱাওক বহুত জ্বলা হয় এইজোপা আমাৰ ভোট জলকীয়া ইয়াত দেখিব পাইছে এয়া দেখিছে গোটেই গছজোপাতে সৰু সৰু হৈ আছে এইটো ডাঙৰ হৈছে এজোপা আমি ৰোৱা দুইজনীৰে মৰমৰ পুলি আৰু লহপহকৈ ডাঙৰ হৈছে কম দিনৰ ভিতৰত
নহ'লে যিহেতু এতিয়া লকডাউন কোনো মানুহ চানুহ নাই আমাৰ গাঁৱৰ দৃশ্যটো আপোনালোকে অলপ শ্বেয়াৰ কৰিব খুজিছোঁ কোনো মানুহ দুনুহ নাই খালী খালী হৈ আছে চব চাইডে এতিয়া আপোনালোকক দেখুৱাওঁ কোনো এজন মানুহ নাই ইয়াত চব খালী 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 হৈ আছে চব সেইখন দেখুওৱা সেইখন আমাৰ বজাৰ হয় এইখন আমাৰ যোনখন এতিয়া নাই যেতিয়া বহিব তেতিয়া আপোনালোকক দেখুৱাম লকডাউনৰ পাছত এয়া চানডে বহে বজাৰখন আৰু এইখন স্কুল আৰু এইফালে গাঁওখন আমাৰ সেইফালে যাব পাৰি কোনো মানুহটো নাই গৰু এটাই দেখিছোঁ সেইটো গৰু তলত এইটো দেখিছেনে ঘাঁহ খাই আছে এইটো গৰুৱে আছে এইটো মোৰ আঙুলিটো পোনে পোনে চাওক আৰু আমাৰ মৰমৰ গছকেইজোপা দেখুৱাই দে দেখিছে ওচৰলৈ যাওঁ ৰ'ব মই গৈ আছোঁ তাৰপিছত দেখুৱাই আছোঁ এতিয়া পানী চাওক কৃত্ৰিম বানপানী হৈ আছে পানী আমাৰ ইয়াত পানী হৈ গৈছে বৰষুণ দিও আৰু আমাৰ মৰমৰ গছ কেইজোপা দেখিছেনে হালধীয়া যিহেতু আমাৰ DSLR নাই গতিকে ভালকে দেখা নাপাব পাৰে আমি নিজৰ মোবাইলতে কৰি থাকোঁ আমি বেলেগ ব্লগত ভালকে ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া ইমানেই আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈ আমি লকডাউনৰ দুইজনীয়ে সময় কটোৱা আটাইতকৈ মৰমৰ বস্তু কেইটা বনাইছে ইমান কিউট হয় বলক এটা আপোনালোকৰ আপোনালোকে ভাল নাপাব পাৰে কিন্তু আমি বহুত ভাল পাওঁ আৰু নামো দিছোঁ সিহঁতক গতিকে চাওঁগৈ বলক আমাৰ টিংকু এইটো আমাৰ টিংকু এইটো আমাৰ নতুনকৈ জন্ম হৈছে টিংকু মাকে চাই আছে জনী কেনেকৈ চাই আছে দেখিছে যেনে আমি কিবা কৰিম পোৱালিকেইটা আৰু বিচনাৰ তলত থৈছে আমাৰ দেখুৱাই আছোঁ আমাৰ সেইকেইটা নতুনকৈ জন্ম হৈছে আমাৰ খোজকাঢ়িব নোৱাৰে কিন্তু থুলুক থুপুককৈ খোজকাঢ়ে সৰু পোৱালি যে বাচ্চাই খোজকাঢ়িব লয় সিহঁতেও বাচ্চা এনেকৈ খোজকাঢ়ি আছে মাকে কেনেকৈ চায় আৰু এই আমাৰ ইংকু পিংকু টিংকু তিনিটা আছে টিংকু হাই তাইৰ নাম টিংকু নহয় ইংকু এইটো নাই আৰু এইটো টিংকু শুই আছে এই ক'লাটো হ'ল টিংকু আৰু বগাটো হ'ল পিংকু মাকৰ নামটো আমি নাৰাখিলোঁ দুটা জোৰোৱা হৈছে আৰু এটা সিহঁতৰ ডাঙৰ ককাইক ভৈনীয়েক কিবা এটা সেয়াই আমাৰ টিংকু ইংকু পিংকু আৰু আমাক আমি লকডাউনত খেলি থকা বস্তুকেইটা আজি আমাৰ ভিডিঅ'টো ইমানেই যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিহেতু আমাৰ এইটো নতুন ব্লগ হয় আমি ইমানো নাজানো কৰিবলৈ গতিকে আশা কৰোঁ আপোনালোকে আমাক মৰম চেনেহেৰে আগুৱাই লৈ যাব আৰু আমাৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব ইমানেই গতিকে আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই